মহাশয় শুইয়ে আছে এতিয়া আপোনালোককো দিছোঁ দেই ঝাৰুটো লৈ লৈছোঁ হেপী বাৰ্থডে হিৰাজ নমস্কাৰ মই পম্পী দিহিঙীয়া সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাৰ পৰা মইনো কি কাম কৰোঁ ভিডিঅ'টো চালে গম পাব তো ভিডিঅ'টো শেষলৈকে চাই থাকক এয়া এইফালে মায়ে পাকঘৰটো মচি আছে দেই তো মই এতিয়া মানে অলপ ওপৰখিনি চাফা কৰি লওঁ দেই চাই থাকক মই কেনেকৈ চাফা কৰোঁ Oh my god! Wow! ঝাৰু লৈ লৈছোঁ এইটো ৰুমৰ পৰা মানে চকীবোৰ আঁতৰাই দিলোঁ এয়া মানে ইয়াতে লৈ আনিলোঁ মানে ইয়াতে মাহঁতৰ ৰুমলৈ লৈ আনিলোঁ তো এইফালে মোৰ ৰুমতো আছে বাৰু গোটেই বস্তু হৈ আছে এইফালে এয়া গোটেই বস্তু আৰু এতিয়া মই এইখিনি মানে এইখিনি সাৰি লওঁ মানে সেই ভাইটি শুই আছে চাওঁ এইফালে হেৰি আছেহি এতিয়া মোৰ এইটো ৰুম সাৰি লওঁ সাৰি মানে মচিম তো চাই থাকক এতিয়া এইটো ৰুম মচি লওঁ মানে ভাইটিৰ ৰুমটো মচিলোঁ বাৰু মানে মহাশয় শুইয়ে আছে এতিয়াও ভাইটিয়ে শুইয়ে আছে এনেকৈ মচি আনিলোঁ মানে সি শুই আছে যিহেতু মানে এতিয়া নামি নাহে সি মানে তেনেকৈ মচি দিলোঁ তো এতিয়া এইটো ৰুম মচি লওঁ এতিয়া এইবোৰ সাৰি মচি লওঁ সকলোৱে আহিব দেই চাই থাকক ভিডিঅ'টো শেষলৈকে এতিয়া মই গা পা ধুই দোকানলৈ ওলাই আহিছোঁ মানে আজি আমাৰ দোকান বন্ধ চাওকচোন বন্ধ দোকান মানে আজি আমাৰ ককাৰ বছৰেকীয়া সকাম আছে মানে খুৰী ঘৰতে পতা হৈছে বাৰু যিহেতু খুৰী ঘৰৰ ৰুমটো অলপ ডাঙৰ হয় তাতে পাতিছোঁ এতিয়া মই দোকানত আহিছোঁ চাবি লৈ লৈছোঁ মই মানে যোৱাকালি পটকৈ অৰ্ডাৰ এটা লৈ ল'লোঁ মানে কেকৰ মই মানে পাহৰি থাকিলোঁ যে আমাৰ আজি সকাম আছিলে মানে বছৰেকীয়া সকাম আছে যোৱাকালি কেকটো বনাই থৈছোঁ এতিয়া মানে অকল আইচিং কৰিব লাগে মোৰ কেকৰ বেনাৰ এই পম্পী কেক শ্বপ ইয়াতে এটা কথা কওঁ মানে আমাৰ কাকপথাৰ অঞ্চল আৰু মানে ওচৰে পাজৰে থকা মানুহবোৰে মানে মোক কেক অৰ্ডাৰ কৰিব পাৰিব মাহঁতে মানে মা দেউতা মানে খুৰী ঘৰ আছে যিহেতু আমাৰ আজি সকাম হৈ আছে মই তাত যোৱা নাই বাৰু মানে এবাৰ গৈছিলোঁ বাৰু আকৌ আহিলোঁ এতিয়া মানে ককাহঁতে আহিছে বাৰু লাহে লাহে তো মই এইটো পটকেনে বনাই লওঁ তাৰপৰা তাত যাম তো আপোনালোকে মানে কেক খাই কেনেকুৱা পায় জনাব বহুতে কয় হা কেক বনোৱাটো ইমান ইজি বহুত ইজি লাগে বাৰু কিন্তু ইমান ইজি নহয় কেক বনোৱাটো समझ रहे हो যোনে বনায় মানে তেওঁহে গম পায় কিমান মানে মিলাবলগীয়া হৈ যায় মানে কেক শিকাৰ আগতে মই ভাবিছিলোঁ যে মানে বহুত ইজি হয় কেক বনোৱাটো মানে এনেই মানে পটকৈ হৈ যাব ইমান খৰচে মানে এনেকৈ পটকৈ ভৰাই দিলে মানে হৈ যাব তেনেকুৱা লাগে আৰু কিন্তু যেতিয়া নিজে বনাইছোঁ এতিয়া গম পাইছোঁ কিমান ইজি নহয় কেক বনোৱাটো মানে সকলো মানে কষ্ট থাকিবই কষ্ট ফলহে মিঠা হয় নহয় জানো তো কষ্ট কৰিলেহে ফল পাব সকলোৱে মই কেক বনাইছোঁ দেই এতিয়া মানে বহুত গৰম যিহেতু মানে ক্ৰীমখিনি গলি গৈছে উপায় নাই সেনেকৈ দিব যিহেতু আমাৰ ঘৰত AC নাই গাঁৱৰ মানুহ আৰু ক'ত পইচা থাকিব कैसा लगा मेरा मजाक তো এনেকৈ বনাইছোঁ আৰু কষ্ট কৰি হ'লেও বহুতে ভাবে মানে মই একো কাম নকৰোঁ অকল ভিডিঅ' বনাই থাকোঁ কিন্তু মই ভিডিঅ' বনোৱাৰ লগতে মানে ঘৰৰ কামো শিকিছোঁ বাৰু চব শিকি গৈছোঁ মই মানে ভাতো বনাওঁ কেতিয়াবা মানে মাৰ লগত গা বেয়া থাকে মই যেতিয়া ভাতো বনাওঁ তো মই কামো কৰোঁ ভিডিঅ' বনাওঁ समझ रहे हो
গাইজ বহুত কষ্ট কৰি এয়া ফলাফলটো ওলালে বাৰু বেণ্ট কেক এটা বনালোঁ আজি যিহেতু আমাৰ সকাম আছিলে মই ভাবিছিলোঁ আমাৰ কেকটো সোনকালে বনাই মেলি সকাম মানে তাত তৈয়াৰী কৰি দিম কিন্তু বহুত গৰম হ'ল মানে কেক বনাইছিলোঁ কিন্তু মানে পূৰা গলি শেষ হৈ গ'ল এয়া ফাইনেল লুক হেপী বাৰ্থডে হিৰাজ তো এইটোৱে আৰু A few moments later. এয়া মই কেকটো ফ্ৰিজাৰত ভৰাই ঘৰলৈ আহিলোঁ মানে সকামলৈ আহিলোঁ এতিয়া আহকচোন আমি একেলগে অকণমান হৰিনাম শুনো আশাবান নাম দেই তাৰফালে আৰু সকাম ভাগিব হ'ল আৰু মানে প্ৰসাদ দিব হ'ল এতিয়া ঘৰলৈ গৈছিলোঁ এতিয়া ঘৰৰ পৰা আহিলোঁ যদি ভণ্টিজনী বহি আছে হাই দিয়া তো চাই ৰাখক ভিডিঅ'টো শেষলৈকে এই প্ৰসাদ আহি গ'ল পেহীহঁতে বহি আছে ইয়াতে এইফালে মাহঁতে বহি আছে প্ৰসাদ খাম দেই এয়া প্ৰসাদ খাওঁ এতিয়া সেইফালে এইফালে আমি মায়ে মই খাই আছোঁ প্ৰসাদ এইফালে পেহীহঁতে আছে এইফালে আছে ভাইটিহঁতে দাই আমাৰ সকাম ভগাৰ পাছত মানে মানুহবোৰ সকলো গ'ল বাৰু আমি আহিলোঁ বিয়া খাবলৈ মানে এই মৰম লগা ভণ্টিজনী বিয়া খাবলৈ দেই তাই মানে সকলোৰে বৰ মৰমৰ হয় তাই মানে স্কুলতে মানে সদায়ে মাতে তাই বিয়া নোখোৱাকৈ কেনেকৈ থাকোঁ নহয় জানো সেইকাৰণে সন্ধিয়াই আহি গ'লোঁ দেই আমি সকলোৱে খাইছোঁ এয়া চাহ ভণ্টিয়ে খাইছে মাহঁতি আছে খাইলতে চাহ এতিয়া আমি এতিয়া ভাত খাবলৈ আহিলোঁ ওচৰতে মা আৰু ভণ্টিহঁতেও বহি আছে তো আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ ইমানেই বাই